আৰু এই মানে বহু কেইজন মানুহৰ মানে খুন্দিয়াই কেনে মানে হাত ভৰি ভাঙি দিছে চ' মই বেছি ওচৰত যোৱা নাই কিন্তু তথাপিও সন্ধিয়া যিহেতু মানে পুৰা ফ্লেছটো জ্বলাই মানে শ্বুট কৰিলোঁ আৰু দেখাত কিন্তু বহুতে বেছি ভাল লাগে তাৰ চুলিবোৰ আছে মূৰত আৰু লগতে যিটো নেচটো মানে মজা লাগি যায় আৰু দেখাত চ' মোৰ আন এজন ভাইটি আৰু মই মানে পুৰা মানে ঘোঁৰাটোক চাই আছোঁ আৰু ইয়াতে অলপমান তো চাই কেনে ভালে লাগিল আৰু মানে সি কিন্তু মানে অলপ খঙত থকা যেন লাগি আছে মোৰ সেইকাৰণে তাক আফটাৰনুন চ' গুড মৰ্ণিং ক'ব বিচাৰিছিলোঁ কিন্তু নহয় গুড আফটাৰনুন হৈ গ'ল চ' এতিয়া মানে পুৰা দুপৰীয়া দি দিছে সময় পুৰা গৰম লাগি আছে চ' আজি মানে এটা পাৰ্চেল পিক আপ কৰিব গৈ আছোঁ আহি পাইছে চ' দাদাজন অলপমান মানে বিজি আছে সেইকাৰণে ঘৰৰ কাষতে মাতিছে চ' মই ৰাস্তাত গৈ কেনে আপোনালোকক দেখাই আছোঁ চ' এয়া আহিছে দাদাজন চ' সি মোক অলৰেডি মানে পে'মেণ্টটো মই কৰি দিছিলোঁ চ' ইউ পি আইৰ জৰিয়তে কৰি দিছিলোঁ আগতে চ' এতিয়া পাৰ্চেলটো মোক হাতত দি দিলে চ' এই পাৰ্চেলটো মই আপোনালোকৰ ভিডিঅ'টোৰ শেষত দেখাম কেনেকুৱা লাগিছে মানে পাৰ্চেলটো অলপমান মই ভালদৰে মানে আনবক্সিং কৰি চালোঁ এবাৰ চ' মানে যিটো মই অৰ্ডাৰ কৰিছিলোঁ সেইটোৱে হয় বাকী কোনো ফেক মানে বস্তু অহা নাই আৰু চ' এইটো চাই কেনে অলপমান ভাল লাগিল আৰু চ' আজি মোৰ বহুতে বেছি কাম আছে আজি মই এইবাৰ ভাত চাত বনাব লাগিব চ' আপোনাক দেখাই আছোঁ কাৰণ মা যিহেতু নাই আজি মানে ৰাতিপুৱাই তাই গৈছে এপিনে চ' আজিও নাহিব অহাকালিও নাহিব পৰহিও নাহিব চ' এইকেইদিন মানে মোৰে কাম আৰু চ' সেইকাৰণে অলপমান মানে নিজৰ লাঞ্চটোৰ ব্যৱস্থা কৰি ল'লোঁ কণী চণী মানে ৰেডি কৰি ল'লোঁ চ' এতিয়া আমি বস্তু ল'লোঁ বস্তু ল'ব আহিছোঁ এখন ৰাইড আমাৰ ছুপাৰ বাইক চ' আজি নেক্সট ডে চ' আৰু আজি এতিয়া জাষ্ট আহি পালোঁ আলহীৰ ঘৰত এতিয়া অলপমান মানে গেমিং কৰি আছোঁ এইজন আন এজন আৰু ভাইটিৰ লগত মানে ফুল মানে তাৰ মোবাইলটোতে মানে পূৰা আজি বহুত দিনৰ পিছত মানে ৰেচিং গেম ট্ৰাই কৰি আছোঁ আগতেতো বহুত বেছি খেলাইছিলোঁ চ' এতিয়া খেলোৱাই নহয় আৰু যিহেতু বিজি মানুহ এতিয়া চ' অলপমান টাইম পাছ কৰিলোঁ ইয়াৰ লগত আৰু সি মোক কৈ আছে যে তাক বোলে এখন মানে বাইক বনাই দিব লাগে আৰু আৰ্ট কৰি চ' সেইখন এইবাৰ এতিয়া বনাম চ' আপোনালোকে চাওক অলপমান কেনেকুৱা লাগে আৰু মানে কেনেকুৱা হয় মোৰ চ' এইবাৰ মই আপোনালোকক দেখাম চ' মোৰ মানে যিটো মানে ফেভৰেট এখন বাইক আৰু এই বাইকখনক মানে মই তিনিখনমান ফেভৰেট বাইক সেই তিনিখনকে মানে মিলাই মানে এখন বনাইছোঁ আৰু পিকচাৰ আপোনালোকে সেইখন চাওক চ' আৰু লগতে মই কমেণ্টত জনাব কেনেকৈ লাগিছে চ' এইখন হৈছে বাইকখন GSX-R1000 চ' এইখন মানে পূৰা কালাৰ চালাৰ কৰি দিওঁ এতিয়া লগতে ফাইনেল ৰিজাল্টটো আপোনালোকক দেখা হ'ব অলপ পিছত চ' আজি আকৌ নেক্সট ডে ওলাই ল'লোঁ চ' এতিয়া আমি যাম মই মানে ভাইটিৰ লগত আমি যাম অলপমান মানে মন্দিৰ দৰ্শন কৰিবলৈ চ' মন্দিৰ দৰ্শন কৰিবৰ কাৰণে আমি দুজনে ওলাইছোঁ চ' তাক মানে কৈছোঁ মানে মোবাইলটো মানে ভালকৈ অলপমান ধৰিবলৈ চ' যাতে আমি দুয়োজনে মানে অলপমান মটো ভ্লগ টাইপত ভিডিঅ' এটা শ্বুট কৰিব পাৰোঁ আৰু এইখন মোৰ বাইক নহয় এইখন দাদাহঁতৰে বাইক চ' সেইখনকে লৈ ল'লোঁ লৈ কেনে এতিয়া আমি যাওঁ মন্দিৰ দৰ্শনলৈ তাতে গৈ আপোনাৰ লগ কৰি আছোঁ গাইজ এইপিনে মানে ৰাস্তাৰ মানে কাম চলি আছে মানে ৰাস্তাটো মানে বহল কৰি আছে চ' যাৰ ফলত নেকি এইখিনিয়ে জাষ্ট ভাল এইবাৰ আৰম্ভ হ'ব পূৰা মানে লেতেৰা মানে বেয়া ৰাস্তা মানে কেৱল মানে খালি গ্ৰেভেল আছে মানে ইয়াত খালি পাথৰ আৰু বালি পূৰা ধূলি মাৰে যদি বাছ নাইবা কোনোবা ডাঙৰ গাড়ী মানে আহে ট্ৰাক চ্ৰাক আহে তেনেহ'লে মানে পূৰা ধূলিতে মানে একদম কিছু দেখাই নাযায় আৰু যিহেতু মই মানে অহাৰ সময়ত মানে বাইকখন মোৰ নিজৰ বাইকখন লৈ অহা নাই চ' মই আহিছোঁ মানে এনে সৰু গাড়ীত মানে চ' অহাৰ ফলত মানে হ'ল কি হেলমেটটো অনা নাই চ' সেইকাৰণে হ'ল কি পূৰা মানে ধূলিয়ে মানে একদম মানে মোৰ চকু থকু হেৰি কৰি দিছে তথাপিও এতিয়া মানে গৈ আছোঁ এই বেয়া ৰাস্তাখিনি বহুখিনিয়ে দূৰ আৰু গাইজ তোমালোকে অলপমান ভিডিঅ'বোৰ মানে ছাপোৰ্ট কৰিবা ভিডিঅ'বোৰত লাইক চাইক কৰি দিবা আৰু কমেণ্ট চমেণ্ট কৰি জনাই দিবা মানে কেনেকুৱা ধৰণৰ ভিডিঅ' চাই তোমালোকে ভাল পোৱা চ' আমি মন্দিৰৰ প্ৰাংগণত আহি পালোঁ আৰু এতিয়া মানে অলপমান মানে পাহাৰত যিহেতু মন্দিৰটো আছে সেইখিনি আমি বগাব লাগিব চ' আপোনালোকে চাব পাৰিছে এইপিনেদি লেফ্ট চাইডে গ'লে মানে মন্দিৰটো পাম আৰু মন্দিৰ মানে তাতে দুটা আছে চ' আমি অলপ সময় খোজ কঢ়াৰ পিছত আহি পালোঁ ইয়াতে
আৰু ইয়াত মানে বেছি মানে ভালদৰে মই শ্বুট কৰিব পৰা নাই, কিন্তু আপোনালোকে চাব পাইছে এই ওপৰত আছে এটা মন্দিৰ য'ত নেকি মানুহৰ লাইন লাগি আছে। আৰু আন এটা হ'ল কি ইয়াত মানে য'ত আমি এতিয়া বহি আছোঁ ইয়াৰ মানে লেফ্ট ছাইডে মন্দিৰ আছে, তাতে আমি যোৱা নাই, মানে আমি কোনো ঠাইত যোৱাই নাই। আৰু এইটো এটা মন্দিৰ যিটো ওপৰত আছে নেকি, আৰু ইয়াৰ অলপ তলত য'ত আমি বহি আছোঁ ইয়াৰ কাষতে এইটো এটা মন্দিৰ আছে, এইটো সবাতোকৈ বেছি ডাঙৰটো। আৰু চ' মই ঠিক ক'ব নোৱাৰিলোঁ কোনটো কি মন্দিৰ, কিন্তু মহাৰাণী মন্দিৰ যিহেতু সেইটো গম পাওঁ। ইয়াৰ কাষতে এটা নতুনকৈ মানে এইটো মানে পূৰা মানে এখন পাৰ্ক বনাইছে আৰু মজা লাগি আছে ইয়াতে। চ' ইয়াতে আমি আহিলোঁ, অলপমান ফটো চটো শ্বুট কৰিলোঁ, আৰু লগতে হ'ল কি ইয়াতে মানে মানুহো আহিছে আজি। চ' পুখুৰী খান্দিছে যিহেতু, পুখুৰীৰ পাৰত মানে মানুহবোৰ ঘূৰিব আহিছে আৰু ভালে লাগে প্লেচখন, আপোনালোকে আহিলে আহিব পাৰে। মন্দিৰৰ পৰা আহি পাওঁতে অলপ মানে পলম হৈ গ'ল। চ' আহি কেনে ডাইৰেক্ট ঘৰত মানে অলপমান ৰেষ্ট কৰিলোঁ, আৰু আবেলি সময়ত সন্ধিয়া সময়ত যেতিয়া মানে ওলালোঁ আৰু বাহিৰত দেখা পাওঁ যে ইয়াৰ ওচৰৰে এটা খৰা আহি আছে ইয়াতে। চ' তাকে ভাবিলোঁ অলপমান এটা ভিডিঅ'কে বনাওঁ খৰাটোক লৈ কেনে। চ' খৰাটো বহুতেই বেছি ভাল লাগি আছে, সিমান এটা ডাঙৰ নহয় খৰাটো, সৰুৱে আছে এতিয়াও, কিন্তু মানে খৰাটো মানে খাতাৰনাক আৰু ই মানে বহুকেইজন মানুহৰ মানে খুন্দিয়াই কেনে মানে হাত ভৰি ভাঙি দিছে। চ' মই বেছি ওচৰত যোৱা নাই, কিন্তু তথাপিও সন্ধিয়া যিহেতু মানে পূৰা ফ্লেছটো জ্বলাই মানে শ্বুট কৰিলোঁ, আৰু দেখাত কিন্তু বহুতেই বেছি ভাল লাগে। তাৰ চুলিবোৰ আছে মূৰত, আৰু লগতে যিটো নেচটোত মানে মজা লাগি যায় আৰু দেখাত। চ' মোৰ আন এজন ভাইটি আৰু মই মানে পূৰা মানে খৰাটোক চাই আছোঁ আৰু ইয়াতে অলপমান, তো চাই কেনে ভালে লাগিল। আৰু মানে সি কিন্তু মানে অলপ খঙত থকা যেন লাগি আছে মোৰ, সেইকাৰণে তাক বেছি আমনি নকৰিলোঁ। আৰু এইবাৰ ঘৰত আহি কেনে আমাৰ এই আগৰ ড্ৰয়িংটো কমপ্লিট কৰাত লাগি পৰিলোঁ। চ' ড্ৰয়িং কমপ্লিট কৰি কেনে আজি যাব লাগিব বিহুত। চ' ওচৰতে বিহু আছে, বিহু চাবলৈ ওলাই আহিলোঁ এতিয়া। চ' মই আহিছোঁ, এই ভাইটিজন আহিছে যাৰ মোবাইল এনেকৈ খেলি আছিলোঁ, তাৰ দেউতাক আহিছে আৰু আমাৰ বৌ আহিছে। চ' আমি গোটেইকেইজনে আহিলোঁ বিহু চাবলৈ। চ' বিহুত গানবোৰতো মানে ভালে লাগি আছিল, সিমান এটা ভালো লগা নাছিল কিন্তু বেয়া লগা নাছিল, কিন্তু লগতে বতৰটো মানে বহুতেই বেছি বেয়া কৰি আছিল, সেইকাৰণে আমি বেছিখন নৰখিলোঁ আৰু বিহুত অলপমান চাই কিনে উভতি আহিলোঁ। আৰু গাইজ মই ক'বই পাহৰিছিলোঁ, মানে মই যিটো পাৰ্চেল লৈছিলোঁ যোৱাকালি, চ' এইটো আছিল মই ছানগ্লাছৰ যিজন নেকি আজি পিন্ধিছিলোঁ মন্দিৰত দৰ্শন কৰাৰ টাইমত। চ' কেনেকৈ লাগিছে কমেণ্ট কৰি জনাই দিব গাইজ, আৰু আজি মানে ভিডিঅ'টো কেনেকৈ লাগিল সেইটো জনাই দিব মোক। আৰু গাইজ পাৰিলে অলপমান ছাপোৰ্ট কৰি দিবা, চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ গাইজ, লাভ ইউ অল।